फ्रेंड्स मैं रेखा आपनालोকক आमार चेनेलলৈ पुनर्बार स्वागतम जनाइছোঁ। আজি आपनालोकলৈ লৈ আহিছোঁ সন্ধিয়াৰ চাহকাপৰ সৈতে জুতি ল'ব পৰা এটা সুন্দৰ ৰেচিপি। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজি মই বনাবলৈ লৈছোঁ আলু সয়াবিন আৰু বেসনৰ এটা পকৰি। তাৰ বাবে মই লৈছোঁ বেসন। ইয়াতে মই সোৱাদ অনুসৰি লৈ লৈছোঁ নিমখ আৰু জলকীয়া গুড়ি, ধনিয়া গুড়ি, বইল কৰি লোৱা আলু, সৰু সৰুকৈ কাটি লৈছোঁ সয়াবিন আৰু মই লৈছোঁ দুটা সৰু সৰু মান ধনিয়াৰ পাত আৰু লগতে লৈছোঁ নৰসিংহৰ পাত আৰু ইয়াত লৈছোঁ জলকীয়া আৰু পিঁয়াজ। বলক আমি এতিয়া এইখিনি সানি লওঁ। ইয়াত মই এতিয়া বইল কৰি লোৱা আলুখিনি আৰু লগতে মই কাটি লোৱা সয়াবিনখিনি লৈ লৈছোঁ। এনেদৰে সানি ল'ব ভালকৈ। তাৰ পাছত মই ইয়াত দি দিম কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি, লগতে দি দিম নৰসিংহ পাত আৰু পদিনা, মান ধনিয়া। তাৰ পাছত ইয়াত সোৱাদ অনুসৰি নিমখ দিব। তাৰ পাছত দি দিব অকণমান জলকীয়াৰ গুড়ি আৰু দি দিব জিৰা গুড়ি। তাৰ পাছত এইখিনি ভালদৰে মিলাই ল'ব। ভালদৰে এনেদৰে সানি ল'ব। তাৰ পাছত ইয়াতে বেসনখিনি দি দিব। বেসনখিনি দি ভালদৰে সানিব। তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াত পকৰিখিনি দি ল'ম। পকৰিখিনি ৰঙচুৱাকৈ মই ভাজি ল'ম। এয়া মোৰ মচমচীয়া পকৰি ৰেডি হৈ গ'ল। আপোনালোকে যিসকলে এনেদৰে খোৱা নাই সেইসকলে এনেদৰে খাই চাব আৰু কেনে পায় আমাক জনাব। আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আমাৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আজিলৈ ধন্যবাদ।